নমস্কাৰ দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅ'ত পৰিভা মহন্তৰ এই মুহূৰ্তত আমাৰ হাতলৈ অহা এটা বিগ ব্ৰেকিং নিউজ অসমত প্ৰথমজন কৰোনা সংক্ৰমিত লোক চিনাক্ত কৰা হৈছে কৰিমগঞ্জৰ এজন 52 বছৰীয়া লোক কৰোনা আক্ৰান্ত এই ঘোষণা আনুষ্ঠানিকভাৱে কৰিছে অসমৰ স্বাস্থ্য বিভাগে কিয় অসমত নাহে নাহে কৈ আছিল নহয় কেনেকুৱা লাগিছে এতিয়া প্ৰথমজন ধৰা পৰিছে আৰু বা আবে আৰু ভয় নখাবি বে অসমত নাহে বুলিতো ভাবিছিলোঁ ন ইমান দিন হোৱা নাছিলে এতিয়া ঘপককৈ কেপি আছে নেকি বাৰু কি কেপি কেপি শিখৰ গুটকা এতিয়াতো কমচে কম বাদ দে নহয় বে ভয় লাগিছে এতিয়া ভয় এতিয়াহে লাগিছে চৰকাৰে লকডাউন কি এনেই দিছিলে নেকি ইনজয় কৰিবলৈ দিছিল লকডাউন তই কৈছিলি নাহে অসমত নাহে কৰোণা আৰে ইমান দিন হোৱা নাছিল ন ভাবিছিলোঁ এতিয়াতো কমচে কম চৰকাৰে যি যি কৈছে সেইবিলাক শুন সেইবিলাক কৰ আৰু কেপি চেপি খোৱা এতিয়া বাদ দে নিজৰ এই ইমিউন ছিষ্টেমটো অলপ ষ্ট্ৰং কৰ তেতিয়াহে আচ্ছা এই যে 21 ডেইজ যে লকডাউন দিছে যে মোৰ মতেতো ইয়াৰ পাছতহে বেছি বাঢ়িব নেকি কাৰণ চবটো বন্ধ খুলিল বুলি ঢপলিয়াই ওলাই যাব তেতিয়াই বাঢ়িব নেকি নে কি ক ঠিকেই কৈছ বে এতিয়াতো মৃত্যুৰ পৰা বাচিবলৈও পিটন দিবলগীয়া হৈছে যেতিয়া বন্ধ খুলি যাব তেতিয়াতো চব এই এৰাল চিগা গৰুৰ নিচিনা দৌৰিব তেতিয়াহে বেছি স্পিৰিট হ'ব যেন পাইছোঁ মানুহবিলাকৰ যে কি হ'ব গতিকে ফ্ৰেণ্ডছ লকডাউন খোলাৰ পাছতো 21 দিনৰ পাছতো যাতে কোনো বাহিৰলৈ ঢপলিয়াই ওলাই নাযায় লগৰবিলাকক লগ কৰিলেও সেই ডিষ্টেঞ্চটো ৰাখে যিটো ডিষ্টেঞ্চ ৰাখিব কৈছে যাতে এই বেমাৰটো বিয়পিব নোৱাৰে কাৰণ অসমত আজি প্ৰথম কেছ গতিকে বহুত ভয়ানক যিটো কৰোণা ভাইৰাছৰ কোনো ভেকচিন এতিয়ালৈকে হোৱা নাই গতিকে কেইদিনমান ঘৰতে থাকক আৰু ঘৰৰ মানুহৰ লগত টাইম স্পেণ্ড কৰক থেংক ইউ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নালাগে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ